everyone, welcome to my YouTube channel ধৰিত্ৰীপ্ৰিয়ম। আজি হল জানুৱাৰী 1 তাৰিখ। গতিকে সকলোকে মোৰ YouTube চেনেলৰ ফালৰ পৰা হ্যাপি নিউ ইয়াৰ। আজি মই ৰেচিপি এটা লৈ আহিছো, হেতু হল ভজা মাছৰ পিটিকা। হয়তো বহুতে আপোনালোকৰ খাই পাইছে আৰু বহুতে হয়তো খাই পোৱা নাই। যদি খাই পাইছে তেন্তে কমেন্ট কৰি জনাব আৰু যদি খাই পোৱা নাই এবাৰ ট্ৰাই কৰি চাব। একেবাৰে সিম্পল ৰেচিপিটো বনাবলৈ মই গেছত কেৰাহী পাতি দিলো। তাত মই দি দিছো এটা পিয়াজ দীঘল দীঘলকৈ কাটি দিছো, 4টা দিছো জলকীয়া, লগতে কেইফুটামান নহৰু আৰু অকমান আদা। এইখিনি প্ৰথমতে মই অকমান তেলত এইদৰে ফ্ৰাই কৰি লম। লগতে ইয়াত দিম মই সৰু সৰু পুঠি মাছ। এয়া মই কেইটামান মাছ লৈ লৈছো, পুঠি মাছ, দৰিকণা মাছ ইয়াত মিক্স হৈ আছে, খলিহনা মাছো আছে। আৰু এই মাছখিনিত মই অকমান হালধি খানি থৈ দিছিলো। এতিয়া মাছখিনিও ইয়াতে লগতে দি দিম আৰু যেহেতু মাছখিনিত হালধি দিয়াই আছে গতিকে ইয়াত আৰু হালধি দিব নালাগে। সোৱাদ অনুসৰি অকমান নিমখ দিলে হৈ যাব আৰু মাছখিনি সিজি যোৱালৈকে এইখিনি অকমান ফ্ৰাই কৰি থাকিব লাগিব। একেবাৰে সিম্পল এই ৰেচিপিটো মোক দিছিলে মোৰ এজনী ফ্ৰেণ্ডে। এইখিনিতে মই তেওঁক ধন্যবাদ জনাও, কাৰণ ইমান ধুনীয়া এটা ৰেচিপি মোক দিলে। মই আগতে কেতিয়াও খাই পোৱা নাছিলো আৰু যেতিয়া ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলো তেতিয়া খুবেই ভাল লাগিল। মই সোৱাদ অনুসৰি নিমখ দি দিলো আৰু এতিয়া ঢাকোন নলগাকৈ গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখি এইখিনি মই ভাজি থাকিম। এইখিনি প্ৰায় ভজা হৈ গ'ল, মাছখিনিও অলপ সিজি আহিলে। এতিয়া গেছৰ ফ্লেমটো অফ কৰি মই এইখিনি উলিয়াই লম বাটি এটাত আৰু এইখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। মোৰ মাছখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইখিনি মিক্সিত দি দিম। একদমেই সহজ ৰেচিপি আৰু একেবাৰে সাধাৰণ ৰেচিপি এইটো। এইখিনি মিক্সিত দি দিলো আৰু এইখিনি এতিয়া পেষ্ট বনাই লম। এয়া মই পেষ্ট বনাই ললো। চাওক দেখিবলৈ কি ধুনীয়া হৈছে আৰু গোন্ধটো খুবেই ধুনীয়া আহে। সদায় একে ধৰণেৰে মাছ মাংস বা যিকোনো বস্তু একে ধৰণে খাই থাকিলে অলপ আমনি লাগে, গতিকে বেলেগ বেলেগকৈ খালে ভাল লাগে। আপোনালোকে যদি কেতিয়াও এইদৰে খোৱা নাই এবাৰ হ'লেও খাই চাব, সঁচাকৈ বিৰাটেই সোৱাদ লগা হয়। আৰু চাওক এয়া ৰেডি হৈ গ'ল আমাৰ মাছৰ চাটনি। গৰম গৰম ভাতৰ সৈতে খাবলৈ বিৰাটেই সোৱাদ লগা হয়। আপোনালোকক আকৌ কৈছোঁ এবাৰ হ'লেও ট্ৰাই কৰিব। আশা কৰোঁ মোৰ এই সৰু ৰেচিপিটো চাই আজি নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব।